আছিল। সাধুটোৰ নাম ৰজা আৰু ভাটৌ চৰাই। পুৰণি কালত আমাৰ দেশত বিক্ৰমাদিত্য নামৰ এজন ৰজা আছিল। তেওঁ নিজৰ ঘোঁৰাত উঠি ৰজাৰ সুখ দুখৰ খবৰ ল'বলৈ গৈছিল। ৰজাই নিজৰ ঘোঁৰাটোত উঠি মানুহৰ ঘৰলৈ গ'ল। তাত এটা ভাটৌ আছিল। ভাটৌটোৱে ৰজাক দেখাৰ লগে লগে চিঞৰিবলৈ ধৰিলে, ৰবি ৰবি ধৰ ধৰ মাৰ মাৰ। ৰজাই মনতে দুখ পাই নিজৰ ঘোঁৰাটো লৈ আন এঘৰ মানুহলৈ গ'ল। তাতো এটা ভাটৌ চৰাই আছিল। ৰজাক দেখাৰ লগে লগে ভাটৌটোৱে ক'লে, নমস্কাৰ, আহক বহক। ভাটৌটোৰ কথা শুনি ৰজাই বৰ আনন্দ পালে। ৰজাই ভাবিবলৈ লাগিলে, কিয় এটা ভাটৌৱে ৰবি ৰবি ধৰ ধৰ মাৰ মাৰ কৈছে আৰু ইটো ভাটৌৱে নমস্কাৰ, আহক বহক কৈছে। ৰজাই ঘূৰি গৈ মন্ত্ৰীক সকলো কথা ক'লে আৰু মন্ত্ৰীক কাৰণটো বিচাৰি উলিয়াবলৈ দিলে। কেইদিনমানৰ পিছত মন্ত্ৰীয়ে ৰজাক ক'লে, যিটো ভাটৌৱে ৰবি ৰবি ধৰ ধৰ মাৰ মাৰ কৈছিল, সেইটো এজন বেয়া মানুহৰ ঘৰত আছিল। যোনটো ভাটৌৱে নমস্কাৰ, আহক বহক কৈছিল, সেইটো এটা সাধু মানুহৰ ঘৰত আছিল। আজি আমি সাধুটোৰ পৰা এয়াই শিকিলোঁ যে যি যেনেকুৱা পৰিৱেশত থাকে তাৰ মাত কথাবোৰো তেনেকুৱাই হয়।